Yes, which is the best course? I mean, মই ক'ব খুজিছো ষ্টুডেন্টৰ ক্ষেত্ৰত কোনটো পারফেক্ট হ'ব, কোনটো লাইনত গলে আমাৰ কাৰণে বৰ লাভৱান হ'ব, আৰু এই বিষয়ে মই ক'বলৈ ওলাইছো। কিন্তু মোৰ ফালৰ পৰা মই যদি ক'ব বিচাৰো তেনেহলে পাঁচটা টপিকৰ ওপৰত আপোনাৰ ল'ৰা ছোৱালীক পঢ়াব পাৰে, আৰু সেইকেইটা হৈছে নাম্বাৰ 1 ভিডিঅ' লাৰ্নিং প্লেটফৰ্ম, নাম্বাৰ 2 একাউন্টিং কোর্সেস, নাম্বার 3 মার্কেটিং কোর্সেস, নাম্বার 4 কম্পিউটার কোর্সেস, and number 5 spoken English courses. But এইখিনি সময়ত আপোনালোকে হয়তো হাঁহি আছে যে এইবিলাক কেনেকুৱা টাইপৰ কোর্সেস হয় না? Yes, your thinking is right, but I think your thinking is completely wrong. I mean, মই ক'ব খুজিছো যে আপুনি হয়তো কি পঢ়াব যে BA, MA, তাৰপিছত নেট, MPhil এনেকুৱা পঢ়াই থাকিব, আৰু আজিকালি তো জানেই যে কি লাগে, DLED লাগে বা BEd লাগে, BEd পঢ়াব, তাৰ কাৰণে কি 1.5 লাখ টকা খৰচা কৰিব হয় না? এনেকুৱা পঢ়াই থাকিব আৰু শেষত গৈ কি ঘৰত বহি থাকিব আপোনাৰ ল'ৰা ছোৱালী। আই মিন, মই ক'ব খুজিছো যে আজিকালিৰ যুগত চাকৰি নাই, যদিও মেৰিট আছে, যদি কোৱালিফাইড আছে, কিন্তু আপোনাৰ ল'ৰা ছোৱালীয়ে চাকৰি এটা বিচাৰি পাবলৈ বহুত টান হৈ যাব যদিও এডুকেটেড পাৰ্সন হয়। আৰু সেই কাৰণে মই বাধ্য হলো ক'বলৈ যে ইউৰ থিংকিং ইজ ৰং। প্লিজ ডন্ট মাইণ্ড, প্লিজ ডন্ট টেক টু হাৰ্ট। হয়তো আপুনি যিটো পঢ়ুৱাইছে এইটো কি ভাল বুলিহে পঢ়ুৱাইছে, কিন্তু মই ভাবো যে আজিকালিৰ যুগত চাকৰি নাই, সেই কাৰণে কি এইবিলাক কোর্স পঢ়িলে আমাৰ কাৰণে বৰ লাভৱান হ'ব বুলি মই ভাবো। এই ক্ষেত্ৰত যদি মই ক'ব বিচাৰিছো যে যিটো 1 নম্বৰ টপিকত আছিল, মই যিটো কৈছিলো যে ভিডিঅ' লাৰ্নিং প্লেটফৰ্ম, আৰু এই কোর্সৰ বিষয়ে যদি আপোনালোকে ৰিসাৰ্চ কৰে বা এইটোৰ বিষয়ে যদি ভালকৈ আপোনালোকে জানে তেনেহলে আপোনালোকে হতাশ হৈ যাব। এতিয়া হয়তো আপুনি হাঁহি আছে যে এইটো কেনেকুৱা টাইপৰ কোর্সেস হয় না, কিন্তু আপুনি যদি গুগলত এবাৰ সার্চ কৰে তেনেহলে দেখিব ফার্স্ট 1 নম্বৰ টপিকতেই থাকিব যে ভিডিঅ' লাৰ্নিং প্লেটফৰ্ম, আৰু এই কোর্সৰ ডিমান্ড ওয়ার্ল্ডতে। যিকি নহওক, মই যদি এই বিষয়ে ক'ব বিচাৰো যে ভিডিঅ' লাৰ্নিং প্লেটফৰ্মটো কেনেকুৱা টাইপৰ কোর্স, তেনেহলে জাষ্ট মই শৰ্টত কৈছো। আপোনালোকে হয়তো দেখিছে বা শুনিছে যে এটা 3 মিনিটৰ সংকৰ ওপৰত কিমান টকা উপাৰ্জন হয়। যিকি নহওক, এই বিষয়ে মই আৰু নকওঁ, আপোনালোকে যদি ৰিসাৰ্চ কৰে বা গুগলত গৈ সার্চ কৰে নিশ্চয় জানিব যে ইয়াৰ ডিমান্ড কেনেকুৱা। তাৰপিছত মই লিখিছো যে স্পোকেন ইংলিছ কোর্সেস। এতিয়া হয়তো আপোনালোকে হাঁহি আছে যে এইবিলাক কেনেকুৱা টাইপৰ কোর্সেস হয় না? নহয়, আপোনালোকে ভুল বুজিছে মোক। মই ক'ব বিচাৰিছো যে যদি ট্ৰেইনাৰ হয়, যদি ভাল জানে, ভাল পারফেক্ট ইংলিশ ক'ব পাৰে, তেনেহলে এটা ইনষ্টিটিউট খুলিব পাৰে। ইনষ্টিটিউট যদি খোলে আপোনালোকে হয়তো জানে যে ইংলিছৰ কিমান ডিমান্ড আৰু তাৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰি। আৰু নহলে মই যিটো ডিগ্ৰী কমপ্লিট কৰিছো MFA মাস্টাৰ অফ ফাইনেল আৰ্ট, এইটো কমপ্লিট কৰিব পাৰে। যদি এইটো কমপ্লিট কৰে আপোনালোকে নিশ্চয় এখন স্কুল খুলিব পাৰিব আৰ্টত। আৰু শেষত মই ক'ব বিচাৰিছো, আপুনি হয়তো যদি ভাবিছে যে মই এইবিলাক যদি কোর্স পঢ়ো তেনেহলে কি হ'ব, মই এটা ইনষ্টিটিউট খুলিব পাৰিম বা মই এটা স্কুল খুলিব পাৰিম, কিন্তু মইতো চাকৰি নাপাম। নহয়, ইউৰ থিংকিং ইজ ৰং। চাকৰি আছে, এইবিলাকৰ চাকৰি আছে। যদি আপোনালোকে চাকৰি নাপায়, আপুনিতো চাকৰি পাবই, মাষ্ট বি। যদি এইবিলাক কোর্স পঢ়ে মাষ্ট বি আপুনি কৰবাত নহয় কৰবাত পাবই, আৰু নহলে ইনষ্টিটিউট নিশ্চয় খুলিব পাৰিব।